नमस्कार मैं दीपिका अन्य এটা ভিডিও লৈ আহিলো আজি পিছে ৰেচিপিৰ ভিডিও নহয় দে মই বজাৰত গৈছিলো এয়া মই নলবাৰীত প্ৰথমে বিশালত ঘুমালো ছোৱালী ড্ৰেছ কিনিম বুলি তাত পিছে তাইৰ পছন্দ নহল মই অলপ কিবা কিনিলো কিনি তাৰ পৰা ওলাই আহি ঘুমালো ষ্টাইল বজাৰত পিছে ষ্টাইল বজাৰতো তাইৰ ড্ৰেছ পছন্দ নহল ষ্টাইল বজাৰত টেমাৰ ভিতৰত বাৰবি ঘুমাই থকা দেখি লগালগ তাৰ পৰা ওলাই আহিলো ভাবিলা আমাকো ঘুমাই থব নেকি ওলাই আহি বাহিৰত বজাৰ কৰিলো তাই কিনিলো ময়ো কিবা কিবি কিনিলো কি কিনিলো ভিডিওটোৰ শেষত দেখুৱাম বজাৰত গলে চাহ নাখালে হ'ব চাহ মিঠাই বেষ্টি খাই ঘৰলৈ উভতি আহিলো এয়া মই কি কিনিলো আপোনালোকক দেখুৱাম দুযোৰ মেখেলা চাদৰ আনিলো পিছে এযোৰো মোৰ নহয় এইবোৰ গিফট কৰিব লাগিব তাই পেন কিনিলো তাৰ পিছত মই এটা বেগ আনিলো আৰু ৰাফ ইউজ কৰাৰ কাৰণে চেণ্ডেল কিনিলো আৰু এনেকুৱা ঘৰুৱা কিবা কিবি সৰু বস্তু তাই ঘৰত পিন্ধা কাপোৰ এনেকৈ কিবা কিবি সৰু বস্তু বজাৰ কৰি কিমানো দেখুৱাম আৰু মোৰ ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ মোৰ বেগটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব থেংক ইউ